এফালে আমাৰ চুপুৱে পুৰা টেঙা ৰেপন দি আছে। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। আজি অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই কলেজ ওলাই ল'লোঁ। আজি আমাৰ ভেকৰ প্ৰেক্টিকেল এক্সাম আছে, সেইকাৰণে ওলাই ল'লোঁ আৰু সোনকালে 10:30 বা আছে। ঐ দাদা আহিলে কৈ দিবি। এতিয়া মই কলেজলৈ যাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া লালুং তিনিআলি পাই গ'লোহি। এতিয়া মই কিহত যাম বুলি ভাবি আছোঁ, চাই লওঁ বাছ কেতিয়া আহে। যদি বাছ নাপাওঁ তেতিয়া টমটমতে যাম। আৰু এয়া চাওক টমটম পাই গ'লোঁ। এতিয়া টমটমতে কলেজলৈ বুলি যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া মই কলেজৰ পাই গ'লোহি। সেইখন হৈছে আমাৰ কলেজৰ গেটখন। এতিয়া মই কলেজলৈ বুলি সোমাই আহিছোঁ। যিহেতু আমাৰ 10:30 পৰা ভেকৰ প্ৰেক্টিকেল এক্সাম হ'ব, সেইকাৰণে এয়া ওপৰতে হ'ব। এতিয়া তালৈ বুলি আহি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লকচোন যাওঁ। Hi, welcome to my vlog. Halka. Hi. কি বুলি কম? একো ধুনীয়াকৈ কওঁ। বিকি আৰু থবহি। মোৰ কোনো বয়ফ্ৰেণ্ড নাই জানা। সেই মোহনে যে কেকেক কয় আকৌ গমেই দিলোঁ। অলপ পিছত এক্সাম আছে। তিলমি চাওকচোন আমাৰ কলেজখন ওপৰৰ পৰা ইমান ধুনীয়া লাগে পৰিৱেশটো। ওলালো মানে চুপুহেঁতৰ ৰুমত যাম। এইজনী চুপুহেঁতৰ ৰুমত টেঙা খাবলৈ যাম জানে। এইজনী ব'লক আপোনালোকো গৈ থাকক। এইফালে আমাৰ চুপুৱে পুৰা টেঙা ৰেপন দি আছে। মোৰ মুখখন ইমান উঠাব নালাগে। দেখিছে নহয় টেঙা এনেকে ৰেপিছোহে গাইছা। আকৌ কোৱা টেঙা দেখিছে নহয় এনেকে ৰেপিবলগীয়া হৈছে। টেঙাটো মানে অকণমান আগলে আকৌ বেয়া নহয় ভাল। হ'ব জুৰি মোবাইলত ভিডিঅ'টা আকৌ সেনেকে এ জুৰি ক এইটো নকৰিলি আকৌ মই ইয়াতহে কৈ থৈ দিছো। টেঙা খাই মেলি হৈ গ'ল। এতিয়া বাই 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 দিদে বাই। কলেজৰ পৰা আহিলোঁ, আহি মেলি ফ্ৰেছ হৈ ল'লোঁ। এতিয়া অলপ ওলাই যাওঁ, ভণ্টি এজনী ঘৰলৈ যাওঁ। তাই আছে নে জানো, আপোনালোকৰ ভিডিঅ'টো চাই দিব শেষলৈকে।
সেই শালিকাকেইটা দেখিছেনে বাৰু উৰি গ'লগৈ মোক দেখি গাইজ ভণ্টিজনী ঘৰলৈ আহিলোঁ দৰ্জা বন্ধ ভটিয়াই যাওঁগৈ আৰু ভণ্টিজনী ঘৰত গ'লোঁ তাই নাই এতিয়া ভাবিলোঁ মা যিহেতু পথাৰত আছে দাদাই আছিলে বাৰু দাদাই ধূপ বনোৱা কামত লাগি আছিলে এতিয়া গা চা ধুই অলপ ওলাই গৈছে তাৰপিছত মই ভাবিলোঁ ইয়াতে মায়ে ছাগলীকেইটা এৰাল দি থৈছে এবাৰ চাই যাওঁ সিটো সদায় আছে মোক দেখি সিদিন চিঞৰিছে দেখিছেনে আজি ভিডিঅ'টো ইমানেই যিসকল লোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো অলপ মৰম দিব যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব নেক্সট ব্লগত আকৌ লগ পাম বাই